हेलो फ्रेंड्स वेलकम बैक टू माय यूट्यूब चैनल रेखा सिम्पल लाइफस्टाइल आशा কৰিছোঁ আপোনালোক সকলো ভালে আছে ময়ো বৰ্তমান ভালে আছোঁ গুণগুণৰ অলপমান বেমাৰ হৈ আছিল কিন্তু আজি অলপমান ভাল পাইছে যোৱাকালি ৰাতিৰ পৰাই তা অকমান ভাল পাইছে সেইকাৰণে মোৰ মনটো এতিয়া ভাল লাগিছে তো এতিয়া দিনটো আৰম্ভণি কৰিছোঁ আপোনালোকৰ লগত আৰু এতিয়া মই বনাই ঘৰৰ আটাইকে চাহ দিয়া হৈ গ'ল আৰু এতিয়া মই লৈ আছোঁ কৰ্ণফ্লেক্স আৰু গাখীৰ গতিকে মই ব্ৰেকফাষ্টত কৰ্ণফ্লেক্স আৰু গাখীৰ খাম আৰু মই লোৱা কৰ্ণফ্লেক্সটো হৈছে ষ্ট্ৰবেৰী ফ্লেভাৰৰ যি নেকি মই বহুত বেছি ভাল পাওঁ চকলেটটো মই ইমান এটা ভাল নাপাওঁ ষ্ট্ৰবেৰীটো খাই বেছি ভাল লাগে তো এনেকৈ কৰিম আৰু ব্ৰেকফাষ্ট তাৰপিছত চাই থাকিব আজি আমাৰ মায়ে বনাব কচুলতি আৰু কচুলতি কিহৰ লগত কেনেদৰে বনায় আপোনালোকক সম্পূৰ্ণ ৰেচিপিটো দিম আৰু দেখিছেনে চাফা কৰিবৰ টাইমত মুনমুনে টানি আছে আৰু ইফালে হাতত যে ধৰিব এইটো ভাবাই নাই তাই নাজানে অৱশ্যে বাৰু এতিয়া এইখিনি চাফা কৰি লওঁ কেনেকৈ কি কৰে আপোনালোকক ষ্টাৰ্টিঙৰ পৰা দেখাম চাব আৰু এই এটাই চাওকচোন চব্জি কাটিব লৈ আনিছিলোঁ এই মানে চৰিয়াটোৰ ওপৰত উঠি লৈছে আৰু এতিয়া খেলি থাকিব তাই এনেদৰে পৰিলে গম পাব কিন্তু কথা ক'লেতো নুশুনে তাইৰ মানে যিটো ইচ্ছা তাই কৰিবই আৰু এয়া চাওক এই আমাৰ পেহীয়ে কচুলতিখিনি চাফা কৰি আছে এয়া একদম টিকলু টিকলু কাটিবৰ কাৰণে অলপ অসুবিধা হয় এয়া ছালবিলাক পূৰা এৰিয়াই দি পেলাই সৰু সৰুকৈ কাটি টুকুৰা টুকুৰ কৰি আছে সেইকাৰণে আপোনালোককো দেখাই দিলোঁ কাটোতে বহুত বেছি টাইম লাগে একদম টিকলু টিকলু যে সেইটো কাৰণে এয়া চাওক কাটি আছে এয়া মই ৰাতি বুট আৰু মগু তিয়াই থৈছিলোঁ আৰু ৰাতিপুৱা ভালদৰে ধুই পেলাই এনেদৰে পানী সৰিবৰ কাৰণে থৈ দিছোঁ যাতে অকণমান সময়ৰ পিছত গজালি ওলায় বৰ্তমান ওলোৱা নাই মানে মোৰ ধুই থোৱা বেছি দেৰি হোৱা নাই এনেকৈ মই সকলোকে দিওঁ অলপ অলপ খাবৰ কাৰণে গুণগুণকো দিওঁ মগু কিন্তু তাই পিছে নাখায়েই এয়া চাউৰ বকচোন দি পেলাই অকণমান নিমখ ছটিয়াই আৰু বেমাৰৰ পৰা উঠিছে মাত্ৰ মুখখনত অকণমান নিমখ লাগিলে ভাল পাবও পাৰে খায় নে নাখায় চাই লওঁ বাৰু এয়া যে বুট খাব দিছিলোঁ সেই অকণমানে দিছোঁ গোটেইবিলাক পেলাই লৈছে লৈ পেলাই তাৰ পৰা বুটলি খাই আছে কিয় জানো সৰু ল'ৰা ছোৱালীবিলাকে প্লেট বা বাতিত দিলে নাখায় পেলাই লৈ তাৰপিছত খায় ইয়াৰ পৰা যে বীজাণু হয় এনেদৰে বেমাৰ হয় বুজিয়ে নাপায় কি কৰিম যে উপায় নাইকিয়া আৰু এইফালে মই কৰ্ণফ্লেক্স গাখীৰ আনিছিলোঁ খাবলৈ ভাবিছিলোঁ তাইও খাই যদি অকণমান খুৱাই দিওঁ নাই অলপো নেখালে মায়ে কাটি আছে ঔটেঙা কচুলতি দিবৰ কাৰণে হেল্ল' ফ্ৰেণ্ডছ এতিয়া ভাত বনাই আছোঁ আৰু ভাতখিনি হৈ গ'ল আৰু এতিয়া কোমোৰা আলু ভাজি আছোঁ এয়া কোমোৰা আৰু আলু ভাজি হ'ব আৰু মোটামুটি আজি নিৰামিষ যিহেতুকে পিঁয়াজ নহৰু নাই দিয়া একদম চিম্পলকৈ ভাজি আছোঁ অকল পাঁচফোৰণ আৰু জলকীয়া দিছোঁ আৰু হ'বই আৰু এয়া কচুলতি বাছা হৈ গ'ল ধুই পেলাই ধুনীয়াকৈ থৈ দিছোঁ আৰু এয়া মচুৰ দাইল অকণমান মগু আছে ধুই পেলাই থৈছোঁ ৰেডি কৰি আৰু এয়া হৈছে জলকীয়া জালুক জিৰাৰ পূৰা খুন্দি লৈ পেষ্ট বনাই লৈছোঁ আৰু এয়া হৈছে ঔটেঙা সৰু সৰুকৈ মায়ে কাটি দিছিলে কেৰাহীত তেল গৰম হৈ আছে আৰু এতিয়া ইয়াতে মায়ে দি দিলে কচুলতিখিনি আৰু এইখিনি ধুনীয়াকৈ অকণমান সময় ভাজিব এয়া ভাজি আছে তাৰপাছত ইয়াতে পৰিমাণ অনুযায়ী নিমখ দি দিছে আৰু এতিয়া এইখিনি অকণমান লৰাই দিছে আৰু তাৰপিছত এইখন অলপমান ঢাকনি মাৰি থৈ দিব তাৰপিছত দিলে ইয়াতে হালধি গুড়ি অকণমান আৰু ইয়াতে যিখিনি পেষ্ট বনাই থৈছিলোঁ জালুক জিৰা আৰু জলকীয়াৰ সেই পেষ্টখিনি দি দিছে আৰু এতিয়া এইখিনি ভালদৰে লৰাই ল'ব আৰু এইখিনি লৰাই লোৱা হোৱাৰ অলপ পিছতে দি দিছে গোটেই ধুই ৰখা মচুৰ দাইলখিনি আৰু এতিয়া মচুৰ দাইলৰ লগত গোটেইখিনি ভালদৰে মিক্স কৰি পেলাই লৰাই আছে এতিয়া ইয়াতে দি দিছে ঔটেঙাখিনি এতিয়া আৰু ভালদৰে গোটেইখিনি লৰাব আৰু অলপ সময়ৰ কাৰণে ঢাকনি লগাই থৈ দিছে এয়া দেউতাই আনিছিল মিঠাই যোৱাকালি খালোঁ আৰু এইকেইটা বাচি গৈছিল তো ভাবিলোঁ এটা হাজবেণ্ডক দি দিওঁ এয়া চলাই আহিল ৰাস্তাত আৰু এতিয়া ঘৰত তাই নিজে ফুৰি আছে এখন দুদিন আগতে বৰদেউতাকে দিছে আনি পেলাই চাইকেল আৰু এতিয়া যেতিয়া আনি দিছিল সিদিনাখন তাইৰ বেমাৰে হৈ আছিল মানে এক্সাইটমেণ্ট বোলা বস্তুটো নাছিলে এতিয়া অকণমান বেমাৰ আজি ভাল পোৱাৰ কাৰণে তাই মানে চাইকেলখনত উঠি আছে আৰু বৰ ভাল পাইছে তাই নাই খোৱা মিঠাই ৰখ এয়া চাওকচোন পেহী কি কাটি আছে আমি থেকেৰা টেঙা নাইবা সুঠি টেঙা বুলি কওঁ বেছিভাগ সুঠি টেঙা বুলিয়ে কোৱা যায় আপোনালোকে এই টেঙাবিধ কি বুলি কয় জনাবচোন কমেণ্ট বক্সত আৰু এয়া দেউতাই বজাৰৰ পৰা লৈ আনিছিলে সেইকাৰণে এতিয়া পেহী কাটি আছে ৰ'দটো বহুত দিছে যিহেতু ৰ'দত শুকাব আৰু তাৰপিছত আঞ্জা বনাব ভাল আৰু এতিয়া মই গুণগুণক আনি দিলোঁ পনীৰ দেউতাই যোৱাকালি আনিছিল অকণমান নিমখ ছটিয়াই দিছোঁ ভালকৈ ধুই পখালি তাইক দিছোঁ খাবলৈ তাই মানে জ্বৰ বেমাৰ হোৱাৰ পৰাই মানে মুখৰ জুতিটো নাইকিয়া হৈ গৈছে এইটো অলপ টেঙা মিঠা টাইপ লাগিব চাগে ভাল পাব খাই দি চাওঁচোন বাৰু খায় নে নাখায়
ময়ো বাৰু খাই চাওঁচোন। এনে এইটো নাখাওঁ বাৰু, এইটো নাখাওঁ সেইটো নাখাওঁ কৰিনো কিমান দিন থাকিম। চব বস্তুৰে টেষ্ট ল'ব লাগে, চব ফল মূলৰে নে কি কয়। সেইকাৰণে ভাবিলোঁ দুই এটা খায়ে দিওঁ আৰু। কিন্তু খাই চালোঁ, বিশেষ বাৰু বেয়া লগা নাই। ভাল লাগছে চাগে, ভাল লাগছে। হে জ্বলা নিমখ খাই আছে। পেহী জলকীয়া নিমখ সানি পেলাই খাই আছে যে, সেইকাৰণে তাইও সেইটো বাতিৰ পৰা জলকীয়া নিমখ লয়, মানে অলপ অলপ চেলেকি আছে। এতিয়া আহি গ'লোঁ পাকঘৰলৈকে চব্জিখন চাবৰ কাৰণে। এয়া মায়ে গৰম পানী অকণমান দি দিছে, ভালদৰে লৰাই লৈ পিনে মানে অলপ অলপ সিজা নিচিনা হৈ গ'ল। তো অকণমান পানী দিছে, এইখিনি মানে ভালকৈ শুহি যোৱাৰ পিছত তাৰপিছত আকৌ ভালকৈ পানী দি দিব। এয়া পানীখিনি শুহি গ'ল আৰু এতিয়া একদম ফুল কেৰাহী কৰি ধুনীয়াৰ পানীত দি দিছে মায়ে। আৰু এইখিনি ভালদৰে উতলি অকণমান কমি যাব লাগিব। আৰু এতিয়া মই খাই আছোঁ ORS, বহুত বেছি গৰম যিহেতুকে। আৰু এতিয়া মই যাবলৈ ওলাইছোঁ এটা জেগাত, তেনেহ'লে ব'লক আপোনালোককো লৈ যাওঁ। মই গ'লোঁ আমাৰ ওচৰতে থকা পোষ্ট অফিচত। আৰু কিয় গ'লোঁ আহি পেলাই আপোনালোকক জনাই আছোঁ। এয়া দেখিছে নহয় উৎপাত কি কম যে, আৰু মানে নিনিলেও উপায় নাই, সেইকাৰণে লৈ গ'লোঁ। এইফালে আমাৰ এতিয়া আঞ্জাখন পূৰা উতলি আছে, কিন্তু খোৱা নাই, অকণমান সময় লাগিব। উতলি পানী শুকাই এইখিনি হ'ল আৰু আঞ্জাখনো বনোৱা হৈ গ'ল। দেখাত বাৰু ভালে লাগিছে, খাই পেলাই জনাম দেই কেনেকুৱা লাগিছে। এয়া এতিয়া ভাত খাব বহি লৈছোঁ আৰু এতিয়া খাব লাগে। টেঙাই লাগে নে মিঠাই লাগে নাজানো আৰু দেই। ভগৱানৰ নাম লৈছোঁ আৰু খাইছোঁ। আচলতে আজি বুলি নহয়, মই ভাত খোৱাৰ আগত সদায় ভগৱানক সেৱা কৰোঁ, তাৰপিছতহে আহাৰ গ্ৰহণ কৰোঁ। আৰু এয়া মই খাইছোঁ। আৰু সঁচাকৈ কওঁ যদি গৰমৰ কাৰণে একদম পাৰফেক্ট আঞ্জাখন, আৰু খাই পেলাই বহুত বেছি ভাল লাগিছে। কিন্তু অকণমান জ্বলা বাৰু বেছি হৈছে, মোৰ পিছত মুখত ধৰিছে, কাৰণ জ্বলা মই কমকৈ খাওঁ। কিন্তু সঁচাকৈ খাব মানে বহুত বেছি ভাল লাগিছে। যদি আপোনালোকে এনেদৰে খোৱা নাই খাই চাব। তাতে আৰু আমি আজি নিৰামিষকৈ বনাইছোঁ, যিহেতু শাওণ মাহ আৰু তাতে আৰু সোমবাৰ। ঠিক আছে বাৰু, চাই থাকিব। তাতে ৰ'দটো খালে চাবই নোৱাৰে, যে বনাইছিলোঁ দালিৰ লগত ইমান বেছি টেষ্টি লাগিছে। গৰমৰ কাৰণে টেঙা আঞ্জা খাব ভাল লাগে ন। তো ঔটেঙা আছিল যিহেতু মায়ে বনাইছে বাৰু, মই ভিডিঅ' বনাইছিলোঁ যিহেতুকে। আৰু কোমোৰা আলু ভাজি আৰু ভাতখিনি মই বনালোঁ। আৰু বাকী ইমান বেছি ভাল লাগিছে মানে আঞ্জাখন খাই পেলাই। যদি আপোনালোকে এনেদৰে বনোৱা নাই, বনাব আৰু খাব। গৰমত খাই পেলাই ভাল পাব। আৰু খালে আৰু গৰমৰ কাৰণে বহুত বেছি ভাল। ঔটেঙাটো স্বাস্থ্যৰ কাৰণে উপকাৰীও হয় যিহেতুকে, খাব পাৰে। তো খালোঁ আৰু এতিয়া অকণমান ৰেষ্ট ল'ম। আৰু আমি মানে ভাত বনায়ো আছিলোঁ, তাৰে অলপ আগত গ'লোঁ পোষ্ট অফিচত, আপোনালোকক দেখালৈ। মেইন কাৰণ আছিল মোৰ ডেবিট কাৰ্ডখন অহা বুলি মেছেজ আহিছিল, তো সেইকাৰণে আনিব গ'লোঁ। পিছে নাপালোঁ, ৰিটাৰ্ণ হোৱা বুলি ক'লে। কি মানে ফাল্টু, মানে ফোনো কৰা নাই, একো কৰা নাই, ৰিটাৰ্ণ হোৱা বুলি ক'লে। আকৌ এতিয়া বেংকত খবৰ ল'ব দিছে, আকৌ বেংকত যাব লাগিব এতিয়া। আজি বাৰু যাব সময় নিমিলিল, গতিকে আজি নগ'লোঁ। আৰু এটা বেলেগ কাৰণত গৈছিলোঁ, সেইটো হ'ল আমাৰ গুণগুণৰ এটা একাউণ্ট খোলা আছে তাতে, আৰু তাত ডিপ'জিট কৰিবৰ কাৰণে গৈছিলোঁ। আৰু সেইটোৰ বিষয়ে অকণমান আপোনালোকক কৈ দিওঁ। সেই ছোৱালীৰ 1 বছৰৰ পৰা 10 বছৰলৈকে সময়সীমা থাকে, অকল ছোৱালীৰ কাৰণে হ'ব, ল'ৰাৰ ক্ষেত্ৰত নহয়। সুকন্যা সমৃদ্ধি যোজনা, তাৰ আণ্ডাৰত মানে সেইটো একাউণ্ট খুলি লৈ পেলাই আপোনালোকে পইচা থ'ব পাৰে। মিনিমাম এমাউণ্ট হ'ল আপোনাৰ মাহিলী 250 টকা, মানে পাৰ 250 টকাৰ ওপৰত মানে থ'ব পাৰি। বেছিও থ'ব পাৰে, কিন্তু ইয়াতকৈ কম থ'ব নোৱাৰি। তাৰমানে 250 টকাৰ মানে সকলোৱে থ'ব পাৰে। আৰু থ'লে তাতে মানে কি হয়, ইণ্টাৰেষ্ট ৰেটটো বহুত বেছি থাকে, মানে 8% ইণ্টাৰেষ্ট ৰেট। আৰু যেতিয়া 18 ইয়াৰ্ছ কমপ্লিট হ'ব, তেতিয়া তাই নিজে ছিগনেচাৰ মাৰিলেহে পইচাটো ওলাব পাৰিব। পঢ়া পাতিৰ ক্ষেত্ৰত কামত আহিব, সেই বুলি ভাবি পেলাই থৈছোঁ আমি। তাই জন্মৰ মই 3 মাহ না 4 মাহ হোৱাৰ পিছৰ পৰাই মই থ'ব ষ্টাৰ্ট দিছিলোঁ, একাউণ্টটো খুলি লৈছিলোঁ। তো আপোনালোককো জনাই দিলোঁ, যদি কোনোবাই খোলা নাই তো খুলি ল'ব পাৰে। আপোনালোকে নিজৰ ওচৰৰ পোষ্ট অফিচত যাই পেলাই খবৰ কৰি ভালদৰে তাৰ পৰা জানি ল'ব পাৰিব। আৰু মই ভালদৰে ক'ব নাজানিব পাৰোঁ, এনেই জাষ্ট আপোনালোকক ইনফৰ্ম কৰিলোঁ। আপোনালোকে তাতে গৈ পেলাই খবৰ কৰিলে গম পাই যাব। আৰু যিসকলে থৈছে তো ভালেই কথা তেওঁলোকক। আৰু আপোনালোকক আজি কি কৰিলোঁ দেখালোৱে। তো ভাবিছোঁ আজি ব্লগটো এইখিনিতে সামৰণি মাৰোঁ। আকৌ নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম। যিসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব, আৰু মোক অলপ আগুৱাই যোৱাত আপোনালোকে ছাপোৰ্ট কৰিব। তেনেহ'লে আজিলৈ আহিছোঁ, বাই। আকৌ নেক্সট ভিডিঅ'ত লগ পাম। ক'ত যাওঁ নাজানো, এইফালে